তাৰপিছত তাড়াতাড়ি আহিব ওলাওঁতে ঘড়ী পৰি গ'ল। ভাল লাগিছে, আজি প্ৰথমবাৰ খাইছোঁ নাগা কিটচেনত। ষ্টেণ্ড চিষ্টেণ্ড ভাঙাই দিব ই। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত ব্লগ কৰিব ওলাইছোঁ। নমস্কাৰ, মই জিতু চৰকাৰী। আৰু তুমি কোন? তাই নয়না তালুকদাৰ। বৰ বেয়া কথাইছে। আমি মানে বৰ্তমান জালুকবাৰী পাইছোঁ আৰু এইখিনি ইউনিভাৰ্চিটি। আমি আজি ক'ত যাই আছোঁ? আমি মানে অমৃত উদ্যানত যাম বুলি ভাবিছোঁ। তাৰপিছত ক'ত নাগা কিটচেন যাম নেকি। হ'ব আৰু এতিয়া নৰো আৰু, বহুত গন্ধাইছে বেয়াকৈ। মটক লগত লগ পাম। অ'কে গাইছ, আমি ইয়াৰ পৰা ওলাই দিলোঁ। মানে ইয়াত ৰখিব নোৱাৰা, এনেকুৱা লেতেৰা গোন্ধ, বাপৰে বাপ, মানুহ চানুহ মৰি যাব। এইখিনি জালুকবাৰী মানে ইউনিভাৰ্চিটি আৰু এইখিনি। এতিয়া টাইম মানে টাইম এতিয়া ক'ব নোৱাৰিম। আহি থাকোঁতে মানে কি হ'ল, মই ৰ'দ ঘৰৰ পৰা ওলাওঁতে মানে ৰ'দ নাছিল আৰু। তাৰপিছত আধা ৰাস্তাত মই হেণ্ড স্লিপটো পিন্ধিলোঁ। তাৰপিছত ঘড়ীটো মই ইয়াতে ৰাখি থৈছিলোঁ। তাৰপিছত তাড়াতাড়ি আহিব ওলাওঁতে ঘড়ী পৰি গ'ল। তাৰপিছত আৰু ঘূৰি গ'লোঁ, নাই নাপালোঁ আৰু, গ'ল। মোৰ ফেভৰেট ঘড়ীটো গ'ল। ইমান দামী ঘড়ী নাছিল বাৰু, 700 টকা আছিল। তথাপিও মোৰ ফেভৰেট ঘড়ী আছিল আৰু এইটো। আজি ফাৰ্ষ্ট টাইম যাই আছোঁ, কিবা অমৃত উদ্যান নেকি বোলে। মানে দুৰ্গা পূজাত তেনেকৈ ওলোৱা নহ'ল ঘৰৰ পৰা, বৰষুণো দিল। তাৰপিছত মন নাছিল মানে সেনেকৈ যাবা, কিনো আৰু যাই থাকিম। এইবাৰ পূজা সেনেকৈ ইমান এটা মন লগা নাই আৰু। জয় জুবিন দা, উই ৱান্ট জাষ্টিছ। গুৱাহাটীৰ এইখিনি জেগাই অলপ ভাল লাগে, এইখিনি ফুলখিনি ভাল লাগে, আৰু এইখিনি অলপ চাফা লাগে আৰু। বাকী চাফা জেগা নাই তেনেকৈ গুৱাহাটীত, পলিউশ্যন বহুত গুৱাহাটীত। আমি মালিগাঁও পাই গ'লোঁ বৰ্তমান। এইখিনিয়ে ভাল লাগে, বেছি পলিউশ্যন নোহোৱা লাগে এইখিনি জেগা গুৱাহাটীৰ। হা, মায়াবিনী ফালে ৰয়েল এনফিল্ডৰ শ্ব'ৰুম, ভাল লাগে এইখিনি বাইক চাই। এইখিনি জেগা ভাল লাগে, বাইককেইটা ভাল লাগে আৰু চাই। কাজলি তোমাৰ চকুলে, আগৰ চাকাত হাৱা নাই, এতিয়া চাকাত হাৱা দিয়া জেগা এটা বিচাৰিব লাগিল। পাম দিং হয়। ষ্টেণ্ড চিষ্টেণ্ড ভাঙাই দিব ই। কিতনা লেগা? মোৰ মানি বেগৰ অৱস্থা চাগে গাইছ, পইচা পাতি নহয় গৈছে গাইছ। কিমান দাদা? নাইচোন। গুগল পে' আছে তোৰ? বৰ ডিষ্টাৰ্ব হৈছে আজিকালি গুগল পে' অহাৰ পৰা। 10-20 টকা খুচুৰা নাথাকে। হৈ গ'ল দাদা, কৈ দাদা দিছোঁ।
বগা জোতা পিন্ধি আহিছিলোঁ, গিয়াৰ লগাই লগাই এইখিনি ক'লা হৈ গ'ল অলপ। বগা জোতা পিন্ধিলে বাইক চলালে এইটোৱে দিগদাৰ। নতুনকৈ লৈছিলোঁ, আজি ফাৰ্ষ্ট পিন্ধিছোঁ। আমি যাই থাকোঁ চিদ্ধা অমৃত উদ্যান বোলে, তাতে যাই কিনেহে ভালকৈ নামটো দেখা পাম। আহি আহি আমি ব্ৰহ্মপুত্ৰ ব্ৰিজ পালোঁ। ব্ৰহ্মপুত্ৰখিনি পালে এইখিনি ভাল লাগে, কিবা এটা বেলেগ ফিল এটা আহে আৰু। ব্ৰহ্মপুত্ৰ নদী কিমান ডাঙৰ, প্ৰাউড এটা ফিল এটা আহে। আৰু এইফালে নতুন ব্ৰিজটো হৈ আছে, ব্ৰিজটো ধুনীয়া লগা হ'ব দেই। কিন্তু পূজাকেইটা দিন এইগিলা ৰাস্তা পূৰা ফুল ট্ৰাফিক আছিল, চবে কাপোৰ কিনিব আহিছিল না। এইকেইটা দিন আৰু পূৰা ধুনীয়া ফ্ৰী হৈ আছে। হা আৰু ওলাল পইচাও ৰ মোক চাব দি। ৰ সেনেকৈ থাক যাব ৰ, নিজে ঠিক হ'ব আৰু মুচি ল। ৰাস্তাবিলাক বহুত শিল থাকে না, চিটকি আহে, চকুত শিল সোমাই গৈছিল মানে। বান্দৰ চাব দিছে এন্তে আমাক। ইফালে গ'লে মোৰ অফিচ যাব পাৰে। যাব দি এম্বুলেঞ্চ অলপমান যাওঁ, ইউথ 390ৰ ফাইদাটোতো উঠাব লাগিব না। ধৰি ল यो बाबा, अरे बाबा ये स्पीड ब्रेकर किस लिए? यो हाँ इफाले ইফালে যাব লাগিব। কৈ চাওঁ। ৰাস্তাটো মানে ভুল হৈ গৈছে আমাৰ, ইফালে নহয়, এইফালে যাই এনেকৈ ঘূৰি আহিব লাগিব। আহি পাইছোঁ ৰ অমৃত উদ্যান বোলে, কিন্তু মানুহ এটাও দেখা নাইচোন ভিতৰত সোমোৱা। ইয়াতে ক'ৰবাত থৈ যাওঁ নেকি বাইকটো। A few moments later. দেখো অমৃত উদ্যান বন্ধ আছে। অলপ জোৰকৈ ক, অলপমান জোৰকৈ ক। জোৰকে বন্ধ আছে। আমি ইয়াতে আহিছিলোঁ, কিন্তু চাওক আপোনালোকে দৃশ্য চাব পাৰে, বন্ধ আছে। এতিয়া ক'ত যাবি? এতিয়া আমি কিবা খাবলৈ যাওঁ আৰু। ক'ত? ক'ত মানে
এইখিনিতে ক'ৰবাত নাগা কিটচেন নাগা কিটচেনত যাম আমি এতিয়া নাগা কিটচেনত খাব যাম বুলি ভাবিছোঁ বহুত দিনৰ পৰা মানে ই নাগা খাদ্য খাব বোলে আমাৰতো আৰু বড়ো মানুহ ঘৰত নাগাই চলি থাকে দেচোন গাইছ আন্ধাৰ মুন্ধাৰ নাগা কিটচেনত আহি পেলোঁ আমি জীৱনত প্ৰথমবাৰ আজি নাগা কিটচেনত সোমাম আন্ধাৰ ফাইনেলি নাগা কিটচেন বৰ্তমান আমি ৰখি আছোঁ ভাত ভোক লাগছে ইয়াৰ ভাত ৰখি আছে Gentle, dare ka song khaturong iram dhenu. Oh oh দিয়া যদি অতি সযতনে ৰাখি ইফালে নাগা কিটচেন আছে আমি ওলাই আহিলোঁ নাগা কিটচেনৰ পৰা কেনেকুৱা পালি খাই নাগা কিটচেন ভালেই লাগিছে ভালে লাগিছে এতিয়াহে মাতটো ওলাইছে তেতিয়াৰ পৰা ইয়াৰ মাতে ওলোৱা নাছিল এতিয়াহে ভাত খাই কিনে মাত ওলাম ভাল লাগিছে আজি প্ৰথমবাৰ খাইছোঁ নাগা কিটচেনত আৰু আহিম কেতিয়াবা খালি দামটো অলপ বহুত আৰু তুমি লোকেশ্যনটো কৈ দিবা নেকি লোকেশ্যনটো গণেশগুৰিত আছে এইটো মেপত মাৰিলে ওলাই যায় পেণ্টালুনৰ অপজিট খালে খালি দামটো অলপ বেছি আৰু না আজিলৈ মানে আজি এতিয়া আৰু ভিডিঅ' নকৰোঁ বাই বাই নেক্সট ভিডিঅ' ডাইৰেক্ট মাৰখাম ভেলীত পাব আজিলৈ মানে মোক এৰি এৰি যাব মোক এৰি এৰি যাব ঠিক গাইছ ওলালোঁ এতিয়া এতিয়া আমি ঘৰৰ ফালে যাম ক'ত নোসোমাওঁ আৰু অমৃত উদ্যানত আহিছিলোঁ তাতেও বন্ধ ফ্ৰাইডে মানে বন্ধ থাকে তাত তো ফ্ৰাইডে নাহিব আৰু আহিলে কেতিয়াবা এতিয়া খুন্দা খুন্দি হৈ গ'ল হয় ফ্ৰাইডে নাহিবা আৰু তাত মানে আজি য়েছ দিনটো ইমানো ভাল নাছিল আজি তথাপিও মানে নাগা কিটচেনত সোমাই ভালেই লাগিল ফাৰ্ষ্ট আহোঁতে ঘূৰি এটা পৰি আহিল মোৰ তাৰপিছত অমৃত উদ্যান বন্ধ এতিয়া নাগা কিটচেনত আহিলেও ঠিকে আছে এতিয়া খাই লৈ ভাল লাগিল আৰু বাকী এটা আপডেট দি দিওঁ আপোনালোকক নেক্সট ব্লগ ডাইৰেক্ট মাৰখাম ভেলীত যোৱা পাব আমি প্লেনিং বনাইছোঁ মাৰখাম ভেলী যাম কেতিয়া যাওঁ নক'ম কিন্তু নেক্সট ব্লগটো ডাইৰেক্ট মাৰখাম ভেলীত দেখা হ'ব তো আজিলৈ ইমানেই এইখিনিতে আজি সমাপ্ত কৰোঁ ট্ৰেফিকত নহ'লে কি ব্লগ চাব আপোনালোকে তো আজিলৈ ইমানে গাইজ বাই বাই টেক কেয়াৰ গাইজ ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো নেক্সট মাৰখাম ভেলী আৰু মাৰখাম ভেলীৰ ওচৰত ৱাহৰিলাং এনেকুৱা যাম আৰু ৱাহৰিলাং ভিউ পইণ্ট